ভাৰতৰ সোণ ক'ত পোৱা যায়? ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া স্থাপন কৰা হৈছিল? সো হে গাইজ, আকৌ আহিলোঁ কেইটামান ইণ্টাৰেষ্টিং ভিডিঅ' লৈ চেম আগৰ দৰে। তো বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। ভাৰতৰ কোন কোন ৰাজ্যত উৰ্দু ভাষা দ্বিতীয় ভাষাৰ সন্মান লাভ কৰিছিল? ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া স্থাপন কৰা হৈছিল? হাতত পলি ৰোৱা ভাৰতীয়জনৰ নাম কি? ভাৰতৰ সোণ ক'ত পোৱা যায়? ভাৰতৰ সকলোতকৈ অধিক গাখীৰ দিয়া গৰু কোনটো? So hey guys, আপুনি নিশ্চয় গোটেইকেইটা প্ৰশ্ন চাইছে। আজিৰ প্ৰশ্নকেইটা কেনে আছিল প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু আপোনাৰ এইখন ভিডিঅ' কিমান ভাল লাগিছে লগতে সেইটো কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। আৰু মোৰ এই ভিডিঅ'ৰ পৰা আপোনাৰ কিবা লাভ হৈ আছেনে? যদি আপোনাৰ কিবা লাভ হৈ আছে তো মেক চিয়'ৰ আপুনি মোৰ এই চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক, কাৰণ মই আৰু এনেকুৱা বহুত ভাল ভিডিঅ' লৈ আহিম। চ' সেইকাৰণে আপুনিও মোৰ এই চেনেলখনৰ আৰ্মি হৈ যাওক। আৰু আপোনাৰ যদি এইখন ভিডিঅ' অলপ ভাল লাগি থাকে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব। আপোনাৰ এটা লাইকৰ কাৰণে মোক আৰু ভিডিঅ' বনাবলৈ সহায় কৰিব। তো আজিৰ কাৰণে এইখিনি। ভাল থাকক, সুস্থ থাকক, টেক কেয়াৰ এণ্ড জয় অসম।